নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মায়া গগৈ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, দেওবাৰে আকৌ মই বজাৰলৈ গৈছিলোঁ। বৰ বিশেষ কাম নাছিল, দুটামান বগা বগা ফুলৰ টাব বিচাৰি গৈছিলোঁ আৰু টাববোৰ পালোঁ। কিন্তু বজাৰত যেতিয়া সোমালোঁ দেখিলোঁ এটা মীনা বজাৰ নে যাযাবৰ মানে বঞ্জাৰন পাৰ্টি এটাৰ সৰু ছোৱালী এজনীয়ে এডাল ৰছীত নিজৰ ভৰ দি পেলাই খোজকাঢ়ি আছিলে, এডাল দীঘল বাঁহ লৈ পেলাই আৰু মূৰত লৈছিলে সৰু সৰু কেইটামান কলহ আৰু ভৰিৰে তাই এখন থালিৰ ওপৰত খোজকাঢ়ি গৈ আছিল। মই দেখি পেলাই আচৰিত পালোঁ আৰু ছোৱালীজনী খুব সৰু ছোৱালী, 9 বছৰ বয়স হৈছে বুলি ক'লে, মৰমো লাগিলে। সেইকাৰণে মই সিহঁতৰ ওচৰত গৈ কথা পাতিলোঁ। भैया 36,000 से कब आए हो? 2-3 महीना हो गया। 1 महीना हो गया। और बच्ची का नाम क्या है? उसका नाम ललिता। ललिता। कितने उम्र की होगी वो? 9 साल की हैं? 9 साल की। बुलाओ तो यहाँ पे। ललिता, क्या क्या कर सकती हो? खेला दिखाता है। ओ, कब से किया है ये? हैं? कितने साल से किया है? बहुत साल से। बहुत साल से, बचपन से ही किया है। ठीक है, बहुत अच्छा किया। हाँ, पढ़ाई वढ़ाई किया है? नहीं पढ़ता है। पढ़ना चाहिए ना, पढ़ लिख के बड़ा आदमी होना चाहिए। বঞ্জাৰন গ্ৰুপটোৰ লগত কথা পাতি আকৌ মই ভিতৰলৈ সোমাই গ'লোঁ। বজাৰৰ ভিতৰত আৰু কি কি পোৱা যায় চাই গ'লোঁ। পাচলিও যদি সস্তাতে পাওঁ ল'ম বুলি ভাবিলোঁ। দুজন চিনাকি ভাইটি আছে, বাচন বৰ্তনৰ দোকান দিয়ে, সিহঁতৰ দোকানলৈ গ'লোঁ। তাৰপিছত এফালৰ পৰা চাই গ'লোঁ বগা ফুলৰ টাব আছেনে নাই বুলি, আৰু দেখিলোঁ আছে। ইয়াতকৈ ডাঙৰ নাই ন? ইয়াতকৈ ডাঙৰ লাগিছিলে। সেই ডাঙৰকেইটা কিমান? ৰঙাটো কিমান দাম? 250 দিয়া দাম 250। এইটো অলপ সৰু ন? অঁ, বহুতেই সৰু, অলপ মানে বহুত সৰু। এইটো ডিজাইনটো ভাল আছে, কিন্তু ইয়াতকৈ অলপ ডাঙৰ নহ'ব ন? লৈ আহিব লাগে। কিমান ডাঙৰ? এইটো ইমানমান ওখ হ'ব? এইটো এইকেইটা টাব ল'লোঁ ভাইটিৰ পৰা। নাই, ইউটিউব কৰি আছোঁ। ভাইটিয়ে বান্ধি দিছে ধুনীয়াকৈ। ইয়াৰ পৰাই লওঁ মই সদায় বস্তু বাহিনী, কিবা কিবি কাঁহী বাচন ইয়াতে পায় ধুনীয়া ধুনীয়া। ডিছ প্লেট কি কি আছে দেখাই দিম দেই। এইবোৰ দেওবাৰ বজাৰতে বহুত ভাল ভাল বস্তু পায়। টাবকেইটাৰ পৰা বাকী চব 100 টকীয়া। আৰু কিন্তু এলুমিনিয়াম বস্তুবোৰ অঁ, এনেই বজাৰতকৈ ইয়াত বহুত সস্তাত পোৱা যায় ন? গতিকে দেওবাৰে আহিলে ভাল। আৰু এনেই পাৰ্মানেণ্ট দোকান আছে নাই তোমালোকৰ? অঁ, সদায় সাপ্তাহিক বজাৰবোৰত যোৱা? অঁ, নামটো কৈ দিয়া। ইমদাদুল আলী। থেংক ইউ। মই ইয়াত সদায় আহোঁ, ভাইটিৰ ওচৰত আহিব আপোনালোকে। থেংক ইউ, যাওঁ দেই। মই ভাইটি ইমদাদুলৰ দোকানৰ পৰা বগা ফুলৰ টাববোৰ লৈ পেলাই আকৌ আনটো ফালে ঝাৰু বিচাৰি গুচি আহিলোঁ। এইবোৰ কেনেকৈ? 50 টকা এডালত? কুমলীয়া কুমলীয়া লাগিছে। হে, যোৱা বছৰৰ? এইকেইটাই লৈছোঁ, এইকেইটা 40 টকা বোলে। এইকেইটাই ভাল হ'ব, এইকেইটাই দিয়ক 3টা। ক'ৰ পৰা আনিছে এইবোৰ ঝাৰু? ইয়াৰে ফুলৰ টাব, ঝাৰু আৰু একো নিকিনিলেও মই বজাৰ গ'লে জলকীয়া অকণমান হ'লেও লৈ আহোঁ, কাৰণ জলকীয়া মোৰ বহুত প্ৰিয়। আকৌ সাপ্তাহিক বজাৰৰ পৰা ওলাই আহি যেতিয়া ৰাস্তা পালোগৈ, ৰাস্তাৰ কাষত আকৌ সেই একেই বঞ্জাৰন গ্ৰুপৰ সৰু ছোৱালীজনী
বেকলিফ মাৰি পেলাই এনেকুৱা খেল দেখুৱাই আছিলে মোৰ ভালো লাগিলে তাইক এনেও মৰম লাগিছিলে প্ৰথমবাৰ দেখোতেই কাৰণ বহুত সৰু ছোৱালী 9 বছৰ বয়স হৈছে বুলি কৈছিলে তাৰপিছত মই তাইৰ নাচ খেল অকণমান ভিডিঅ' তুলিলোঁ তাৰপিছত মায়ে কৈছিলে স্মাৰ্ট পইণ্টৰ পৰা দুটামান বস্তু ল'বলৈ সেইখিনি ল'বলৈ মই তাইক ভিডিঅ' তুলি লৈ আকৌ মই গান্ধী ৰোডত থকা শ্বপিং মল স্মাৰ্ট পইণ্টলৈ আগবাঢ়িলোঁ মই আহিলোঁ মোৰ ফেভৰেট শ্বপিং মল স্মাৰ্ট পইণ্টত আহিছোঁ মায়ে কৈছিলে তাক এক ছেট লৈ যাবলৈ মোৰ কাপোৰ দেখি ভাল পাইছে মায়ে গতিকে মাৰ কাৰণে এক ছেট লাগে বুলি কৈছিলে লৈ লৈছোঁ তাৰপিছত মই ইয়াৰ পৰা এতিয়া আমুল তাজা লৈ ল'ম আমুল তাজা 1 লিটাৰো নাই দেখোন আমুলো নাই যেতিয়া সৰুতে নিব লাগিব আৰু डेरी मिल्क भी पैकेट लग लगे हल्दी पैकेट देखा ना जिंजर गार्लिक पेस्ट ललो और दे बस्तु सस्तु ललो बेसि बस्तु নহয় 4টা বস্তু বজাৰ কৰি আহি ভাত পানী খাই ফুলৰ টাববোৰ লৈ দোকানলৈ আহিলোঁ আৰু মুখত এটা চিংগাম ভৰাই ললোঁ কাৰণ তেতিয়া মই ফুলবোৰ আকৌ নতুনকৈ মাটি ভৰাই ৰুম বুলি ভাবিছিলোঁ কিন্তু সময় নোহোৱাৰ কাৰণে পুৰণা যিবোৰ পাতবাহাৰৰ ফুলৰ টাব আনি থৈছিলোঁ সেই টাববোৰ নতুন টাবত ভৰাই পেলাই অহা সপ্তাহত আকৌ মই লাগিলে নতুনকৈ মাটি ভৰাই সেই পুৰণা টাববোৰৰ ফুলবোৰ সজামগে বুলি ভাবিলোঁ কাৰণ সময় নাছিলে গধূলি হ'ব হৈছিলে আৰু তেনেকৈ পুৰণা টাববোৰ নতুন টাবত ভৰাই দিয়াৰ পিছত দোকানত সজাওঁতে দোকানখনৰ কিবা নতুনত্ব এটা আহিলে খুব ধুনীয়া লাগিলে যেহেতু ফুল সৰু পাই মই ভাল পাওঁ আৰু পাতবাহাৰ জাতীয় গছবোৰ যদিও ফুল নুফুলে তথাপিও পৰিৱেশটো ধুনীয়া কৰি ৰাখে ভাল লাগে যদিও সহজতে পোৱা যায় এইখিনি ফুল পুলি তথাপিও ইনডোৰ প্লান্ট হিচাপে ৰুলে মানে আৰু ভাল লাগে সেইকাৰণে মই মোৰ দোকানখনৰ শুৱনি হওক বুলি মই এই পুৰণা ফুলৰ টাববোৰকে আনি থৈছিলোঁ কিন্তু টাববোৰ পুৰণা হোৱাৰ কাৰণে নতুন টাব লওঁগে বুলি আজি বজাৰলৈ ওলালোঁ টাববোৰ পালোঁ পচন্দৰ মতে কিন্তু মাটি ভৰাবলৈ বা নতুনকৈ সজাবলৈ সময় নহ'ল অহা সপ্তাহত মই নিশ্চয় কৰিম আৰু আজি ভিডিঅ' খণ্ডতে ইমানে আছিল ভিডিঅ'টি চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলৰ ভিডিঅ'বোৰ চাব যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব মই জোৰ নকৰোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি তেতিয়ালৈকে আপোনালোকেও কুশলে থাকক ময়ো কুশলে থাকিম আজিলৈ আহোঁ নমস্কাৰ